পুনৰেতি কইনা খজোৱা ভিডিঅ'লৈ আপোনালোক সকলোকে ওয়েলকাম জনাইছো। এয়া আজিৰ কইনা কাশ্মীৰী বা আজি তাইৰ বিয়া। মেকআপ কৰি থকা বুলি গম পাই আজি দেউজনে তেল দিলে কোনো ধৰণৰ অসুবিধা নহওক বুলি মূৰত এখন ৰুমাল দি দিছিলে। সেইখিনি বুজি পোৱা বাবে তেওঁলে বহুত বহুত ধন্যবাদ। ব্ৰাহ্মণৰ কামখিনি সম্পূৰ্ণ হোৱাৰ পিছতে জলদি কইনাজনী ৰেডি কৰাত লাগি গৈছো। কাৰণ বিভিন্ন ধৰণৰ নিয়মৰ মাজেৰে আমি যেহেতু মেকআপটো কৰিবলগীয়া হয়, সো ৱেডিং মেকআপসমূহ আমি বহুত কম সময়ৰ ভিতৰত ৰেডি কৰিবলগীয়া হয়। ফাইনেলি ৰেডি আজিৰ মৰম লগা কইনাজনী। ভিডিঅ'টি যেহেতু চাই আছে, আপোনালোকৰ কইনাজনী কেনেকুৱা লাগিছে এবাৰ জনাবচোন দেই। যদি ভাল লাগিছে ভিডিঅ'টি লাইক কৰিব আৰু এনেকুৱা ধৰণৰ মেকআপ ল'বলৈ বিচাৰিলে স্ক্ৰীনত দি থকা নম্বৰত মোৰ সৈতে এতিয়া যোগাযোগ কৰিব। বুকিংসমূহ চলি আছে। এয়া ডেকোৰেশ্যন ইমান ধুনীয়াকৈ কৰিছে, আপোনালোকক এবাৰ দেখুৱাই দিছো। ৰিলেটিভছসমূহো প্ৰায় আহি পাইছে। মোৰ ডিউটি শেষ কৰি যাবলৈ ওলাইছো। এতিয়া ফটোগ্ৰাফাৰৰ পাল। যিহেতু আজি দুটা মেকআপ আছিলে, এতিয়া মহৰীপাৰাৰ পৰা গৈ আছো খৈৰাবাৰীলৈ। লোকেশ্যনৰ পৰা আহি এতিয়া নেক্সট লোকেশ্যন গৈ আছো। আজিৰ ফাৰ্ষ্ট লুকটো আপোনালোকৰ কেনেকুৱা লাগিলে জনাব আৰু ভিডিঅ'টি কেনে পালে সেই লুকটো আপোনালোকক নেক্সট ভিডিঅ'তে দেখুৱাম। তো আপোনালোকে চাব। আজিলৈ আহিছো। বাই বাই।